কিছুমান মিটিং কৰিব পৰা নাছিলোঁ আৰু আজি আমাৰ চেণ্ট্ৰেল কেবিনেট আৰু অহাকালি এক্সটেণ্ডেড এক্সিকিউটিভ এই দুইদিনীয়া কাৰ্যসূচীৰে আমাৰ প্ৰগ্ৰাম ইয়াত হ'ব আৰু ইয়াত দলীয় কিছুমান কথা আমি আলোচনা কৰিম। আমাৰ দলত বহুখিনি এজেণ্ডা ইমপ্লিমেণ্ট কৰিব লগা আছে। আমাৰ ভিজন মিছন যি আছে UPPLৰ এই আটাই কথা লৈ পেলাই আমি আলোচনা কৰিম আৰু ইয়াৰ পিছত বড়োলেণ্ড অঞ্চলখন এটা উন্নত অঞ্চল হিচাপে গঢ় দিয়াত UPPL দলে যেনেকৈ ৰোল ল'ব লাগে সেইখিনি ৰোল লোৱাৰ কাৰণে আমি একেলগে আগবাঢ়ি যাম। ইয়াত নিৰ্বাচনৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি অলৰেডি কমপ্লিট হৈছে, খালি আমি সেইটো ফৰ্মেলিটিজ দিবলৈ বাকী আছে আৰু সেইটো আমি অহা 2-3 তাৰিখৰ ভিতৰত আমাৰ যিটো মিত্ৰজোঁটৰ দল আছে, আমাৰ BJP, আমাৰ SGP আৰু GSP সকলো বহি পেলাই আলোচনা কৰি সেইটো আমি এনাউন্স কৰিম। দুটা কেণ্ডিডেট হ'ব, দুটা সিটটো UPPLৰে আছিলে, সেই হিচাপে দুটা হ'ব। BJPৰ এটা হ'ব, যিটো আছে আপোনাৰ ভবানীপুৰ, এইটো BJPৰ হ'ব। আমি গোটেইকেইটা সিট আমি একেলগে জিকিম। ইয়াত ধৰ্মপুৰত BJP ফালৰ পৰা এজন নেতা ষ্টাইল নেতা হয়, ইয়াত একো ক'ব লগা নাই। তেনেকুৱা নেতা বহুত আহে যায়, আপোনালোকে দেখিছে পলিটিক্সত, ৰাজনীতি পথাৰখনত তেনেকুৱা বহুত আহে যায়, কিন্তু দলৰ নীতি আদৰ্শ, দলৰ ডিচিপ্লিন যোনে মানি থাকিব সেয়ে দলত থাকি পেলাই আপুনি নিজৰ যিটো কেৰিয়াৰ সেইটো গঢ়িব পাৰিব। MLA মন্ত্ৰী হ'বলৈ ইমান বলীয়া হৈ লাভ নাই, ৰাইজৰ কাৰণে কি কাম কৰে এইটোহে ডাঙৰ কথা। আপোনাৰ ৰাইজক লৈ কি সপোন আছে, কি এজেণ্ডা আছে, সেইটো আপোনালোকে মানে ঠিক কৰিব লাগে এনেকুৱা ব্যক্তিবিলাকে। কিন্তু তেখেতসকলে MLA MP হ'বলৈ যিটো বলিয়ালি দেখায় কিছুমান সময়ত, সেইবিলাক মানুহবিলাকে দলৰ মানে মজিয়াৰ পৰা কেতিয়াবা আউট হৈ যায়। NDA হিচাপে বুজি পোৱা নাই? NDA হিচাপে গোটেইকেইটা সিট জিকিব, ইয়াততো কোনো সন্দেহ নাই। NDA হিচাপে যিখিনি সিট আছে গোটেইকেইটা সিট জিকিব অসমত। আজি 12জনীয়া দুদিনৰ পৰা যোগাযোগ কৰি আছিলে তেখেতসকলে, তো আমি এইটো মিছনটো সফল হ'ল। আমাৰ বাক্সা ডিষ্ট্ৰিক্ট এপছুৰ প্ৰেছিডেণ্ট উমেশ দৈমাৰী ডাঙৰীয়াৰ লগত তেখেতসকলে যোগাযোগ কৰিছিলে। ইয়াৰ পিছত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া JP সিং ডাঙৰীয়া, আমাৰ লোকেল পুলিচ চব মিলি পেলাই তেখেতসকলৰ লগত যোগাযোগ কৰি আজি তেখেতসকলে উভতি আহিছে আৰু তেখেতসকলে ADGPৰ লগত কথা পাতিব। ইয়াৰ পিছত বাকীখিনি ফৰ্মেলিটিজ কৰি আইনে যিটো কয় সেইটো মতে ডিচিশ্যন হ'ব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত ব্যস্ত আছে, তেখেতে কেবিনেটৰ পিছত বাকীখিনি কথা আমাক জনাব আৰু আইনগতভাৱে যিখিনি কৰা হ'ব। কিন্তু আমি বিচাৰিছোঁ যে তেখেতসকলে নিজৰ ঘৰলৈ উভতি যাওক আৰু এতিয়া সকলো যিহেতু শান্তি বিচাৰিছে, আমিও বিচাৰিছোঁ। তেনেকুৱা আজি ডেকা ল'ৰাবিলাক বন্দুক লৈ বহুত ডাঙৰ কিবা এটা কৰিব পাৰিব তেনেকুৱা এটা পৰিৱেশ নাই। হয়, আমাৰ জাতিগতভাৱে সমস্যা আছে, সকলো জাতি জনগোষ্ঠীৰে সমস্যা আছে, এইবিলাক সমাধান কৰিবৰ কাৰণে কিছুমান চাইণ্টিফিক আৰু বাস্তৱধৰ্মী পলিচি ল'ব লাগিব। মই আজি কাউন্সিলত আহি পেলাই 8 মাহ ধৰি এই কথাকে উপলব্ধি কৰিছোঁ যে আমাৰ বহুতখিনি সমস্যা আজিলৈকে সমাধান হোৱা নাই। এইবিলাক সমস্যা সমাধান কৰিব লাগিব আৰু ইয়াত আমি চবে এজনে আনজনক বিশ্বাসত ল'ব লাগিব। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন অনলি ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন কৰিব সেইটোৱে নহয়, সকলো জাতি জনগোষ্ঠীক বিশ্বাস আৰু আস্থাত লৈ সকলো জাতি জনগোষ্ঠীৰ এটা সমস্যা সমাধান কৰাৰ কাৰণে তেখেতে আগবাঢ়ি আছে আৰু আমি চবে সহযোগ কৰিব লাগে। আৰু তেতিয়া আমি যেনেকৈ বিচাৰিছোঁ তেনেকুৱাই এটা শান্তি প্ৰগতিৰ বড়োলেণ্ড, শান্তি প্ৰগতিৰ কাৰ্বি আংলং, শান্তি প্ৰগতিৰ ডিমা হাছাও আৰু শান্তি প্ৰগতিৰ এটা অসম পাবলৈ সক্ষম হ'ম।